দেউতাই চাগে মোৰ কাৰণে বাট চাই আছে। মই বা কৈ থৈ আহিছিলোঁ তহঁতি ঘৰৰ পৰা বোলো ক'তো নাযাবি, মই আহি পামহি, সন্ধিয়া হ'লেও ওলাই নাযাবি, ঘৰতে থাকিবি বুলিয়ে কৈ থৈ আহিছিলোঁ বাৰু। মানুহটোক গোটেই টাউনখনত য'ত য'ত খবৰ কৰিব পাৰি চবতে কৰিলোঁ, খবৰ খাতি নাই। মোৰ এইজনলৈ এতিয়া খংহে উঠিছে দিয়া। কিমান বিচাৰি ফুৰিম মই, মানুহজনী কিমান বিচাৰি ফুৰিম। হে ভগৱান, কেলে যে মোক এনেকুৱা দিন দেখাইছে। এইডোখৰ পৰা এতিয়া যাবলৈ গাড়ী এখনো নাই, অট'ডোখৰ আছে। এই বাঁহগছজোপা তলেদি এতিয়া কেনেকৈ যাওঁ বা। সিহঁতিকেইটা কান্দিছেহে সপায় নেকি এনে, কাকো কৈ থৈ নাহিলোঁ নহয়, ডালিমিক কৈ থৈ অহাহেঁতেনো। ঐ কলি, ক'ত গৈছিলি হয় তই? ককাইদেউ, মই সেই টাউনৰ পৰা আহিলোগে। আমাৰ এখেতৰ বোলো কিবা খবৰ খাতি পাওঁ নে কি এনে বোলো। এই দুজনমান চিনাকি ওলাইছিলে, মই বোলো খবৰ এটা কৰি আহাচোন, কেনেবাকৈ কিবা গম পায় নেকি, লগতে কাম কৰা বুলি শুনিছিলোঁ। তেওঁলোকেও দেখোন একো গম নাপায়। তই গৈছ সেয়া আমাৰ ইয়াক বিচাৰি হৰিকান্তক, তই কথা এষাৰ ক'ব পাৰনে নোৱাৰো বাৰু মোকহে? ল'ৰা ছোৱালীকেইটা সেইকেইটা কান্দি কুই একেবাৰে ঘৰত বাপেকটো নাই, এতিয়া তাহাঁতৰ মনত এটা ভয় সোমাই আছে। তই সেনেকৈ ল'ৰা ছোৱালীকেইটাক এৰি থৈ পেলাই যাব নাপায় নহয়। আমাৰ ঘৰত তই থৈ যাব পাৰনে নোৱাৰো বাৰু? মোক হ'লেও কথা এষাৰ ক'ব পাৰ, মই লগত গৈ দিলোঁ হয় নহয় তোৰ লগত। তাহাঁতৰ দুটাক তই ঘৰখনত অকলে এৰি থৈ পেলাই মানুহজনী ওলাই গৈছ। মই সেইফালেদি বোলো খবৰ এটা কওঁ বুলি তহঁতৰ ঘৰলৈ আহোঁতেহে মই দেখিছোঁ দুইটাই কান্দি আছে। অকলে অকলে ল'ৰা ছোৱালীকেইটাক তই সেনেকৈ থৈ যাব নাপায় নহয়। মই এনেও খবৰ লগাই আছোঁ, তই অকলে অকলে টাউনলৈ ওলাই কেলৈ যাব লাগে বাৰু? কিমাননো আমনি দিম তোক ককাইদেউ, মই সেই দেখিহে নাপা। কালি নে পৰহি দিনাখনি গৈছিলোঁ নহয়, এই মাকুৱে পালে। মাকুৱে সেই তাকে কৈছে বোলে আপোনাৰ হেনো বোলে একদম সময়ে নাই, ৰাতিপুৱা গধূলি। ময়ো বুজিছোঁ বাৰু, ৰাতিপুৱা গধূলি ডিউটিলৈ গৈ আকৌ হেৰি আমাৰ এখেতক বিচাৰি ফুৰাটো ডাঙৰ কথা কৰিছে আপুনি, বেলেগে ইমান কৰিও নিদিয়ে। সেই দেখিহে মই আমনি কৰিব বেয়া পাই বোলো নিজৰ কাম বুলি নিজে কৰিবলৈ লাগিব। সদায়তো মই লোকৰ সহায় লৈ থাকিব নোৱাৰোঁ। এইজন কেতিয়া আহিব, কি কৰিব, আহিব নাহিব মই একোৱেই গম পোৱা নাই। ক'ত আছে, কি কৰিছে মই একো বুজি পোৱা নাই। মই এতিয়া এনেকৈ লাহে লাহে লাগিব লগা হৈছে যে মানুহটো আৰু নাহি হাপায় আৰু ঘূৰি। তেওঁ ঘূৰি আহিবলৈ মন থকা হ'লে বাৰু এনেকৈ যায়নে বাৰু? মই কাম কৰিবলৈহে পঠিয়াইছিলোঁ, টাউনলৈ কাম কৰিবলৈ যাবহে বিচাৰিছিলে। ক'ত গ'ল, কি কথা, একো ঘুম ঘাম নাই মানুহটো। তেওঁ বাৰু আমালৈ এবাৰো মনত পৰা নাই নে? ল'ৰা ছোৱালীৰ কথা বাৰু ভাবা নাই নে এবাৰো? এতিয়া মনে মনে ভয়হে লাগিব ধৰিছে, যেন নাহিব নিচিনাহে লাগিছে আৰু মানুহটো। কি কৰিম মই, ল'ৰা ছোৱালী দুটালৈ কেনেকৈ খাম মই একো গম পোৱা নাই। কিবা অঘটনে হ'ল নে কিয়েই নে? কলি, তই ইমান হেৰি ঢিলা হৈ দিলে নহ'ব নহয়। বেয়া কথাবোৰ কেলৈ ভাবিছ বাৰু? ভাল হ'ব, চব ভাল হ'ব। সি আহিব ঘূৰি, কেলৈ নাহিব? সি মোৰ মতে কি হ'বা বিপদহে তই পৰিছে জাননে? তই কিবা বিপদত পৰিছে। হৰিকান্ত এনেকুৱা নহয়, সি এনেকুৱা এটা কাম কৰিব নোৱাৰে। মানুহৰ কথা শুনি পেলাই তই যি টিখন নাভাবিবি, ভালকৈ ভাবিবি। ভগৱানে ভাল কৰিব। তই যেতিয়া কাৰো লগত বেয়া কৰা নাই, তোৰ লগতনো কেলৈ বেয়া হ'ব? সেইবোৰ কথা চিন্তা কৰি নাথাকিবি। এতিয়া হেৰি কৰ, ঘৰলৈ ব'ল, গম পাইছ নাই? ল'ৰা ছোৱালীকেইটাক সেনেকৈ এৰি থৈ পেলাই নাযাবি। তাহাঁতে এনেও বাপেকটো নাই বুলি মনটো বেয়া হৈ আছে, চিন্তা কৰি আছে। তোক নক'লে কি হ'ব? সৰু ল'ৰা ছোৱালী মনত সেনেকৈ দুখ নিদিবি। এতিয়া তয়ে অকণমান সাহস কৰি ঘৰখন যেনে তেনে তই কিবা কিবি কৰি মেলি চলাব লাগিব আৰু, গম পাইছ নাই? এনেকৈ ভাগি নিদিবি তই, নহ'ব নহয়। সি আহিব, মই খবৰ লগাই আছোঁ নহয়। তই কেলৈ চিন্তা কৰিছ? মই খবৰ লগাই আছোঁ। তোৰ যেনেকৈ মানুহটো নাইকিয়া হ'ল, মোৰ সেনেকৈ নলে গলে লগা মোৰ সৰুকালৰ বন্ধু নাইকিয়া হৈছে। মইহে বুজিছোঁ, মইহে গম পাইছোঁ মোৰ কেনেকুৱা হৈ লাগিছে। ব'ল ব'ল, কান্দা কটাখন নকৰিবি তই। তাহাঁতৰ ল'ৰা ছোৱালীকেইটাৰ আগত কান্দি কান্দি নেদেখাবি। অকণমান সাহস ৰাখিবি। নাকান্দো, তাহাঁতৰ দুটাৰ আগত মই সাহস কৰিয়ে থাকোঁ বাৰু। ব'লক ঘৰলৈ গৈ থাকোঁগৈ মই বাৰু। এইডোখৰ মোৰ লগত আগবঢ়াই দিলেও হ'ব, সেইডোখৰ পাৰিম বাৰু যাবলৈ মই। হৰিকান্ত, য'ত আছ গুচি আহ, গুচি আহ।
তই যে কি কামবোৰ কৰিছ। এইজনী আজি আহাই না যে আধা ঘণ্টা ওপৰলৈকে ৰৈছো দেই। এতিয়া মা সেই গাৰ্লফ্ৰেণ্ড বনাৰ পৰা সি মোক পাত্তা নিদিয়া হৈছে। সিও বেটা কম নহয়, তলে তলে সি একদম ভাল ছোৱালী পতাই দিলে। ময়ো সেই ডালিমিক আকৌ তাল মাৰিব লাগিব দেই। একদম মানে ছোৱালীয়ে নাই পাই গাঁওখনত মোক মানে পতাবই নোৱাৰিছোঁ। তাইক ভাল পাই থাকোঁতে সেই টকা কেইটকামান পাইছিলোঁ, কেপি চেপি খাব হৈছিলে। এই মাধৱ দানে কি বুলি আহিলে সেইটো অহাৰ পিছত একদম মোক মানে সেই ইজাক মাৰি দিলে তাই। এইজনী আহি আছে। এই যেনে তেনে ভাবুকি চাবুকি দি হ'লেও আকৌ সেই ভাল পোৱাব লাগিব আকৌ মই। চাকি আগত জ্বলাই থৈ আছে আজি সোমবাৰ যে, শিৱ মন্দিৰত চাকি আগত জ্বলাই থৈ আহিছে আজি দেই। আয় চেংকৈ লাগিলে বুকুতে জুই, চাখে তলে আছিলি কলিচাতে শুই, ৰৈ 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 তুলৈ চাই ৰৈ ৰৈ। ৱা এই কি কৰিছে তই থিয় টকা দিলে? পিছা কৈছে মই গম নাপাওঁ বুলি ভাবিছা নি? কালি পৰহি পৰা তোক চাই আছো মই যোনফালে যাওঁ সেইফালে একেবাৰে থিয় টকা দি একেবাৰে সেই তিনিআলি মুখত এনেকৈ থিয় টকা দি হা মোক সেই আগভাদান দিবি আকৌ কৈ দিছ কান্তলীয়া ওচৰত একেবাৰে চকু হুৱাম আকৌ মই তোৰ ঠেলা লগাই দিম একদম কাটপকৈ দিম। গম পোৱা নাই মোক? এইটোক মই ভাল নাপাওঁ বুলি ক'লো নাই? এইটোক মই কি ভাল নাপাওঁ বুলি কৈছো নহয়? এতিয়া কি মোৰ হেৰি লাগি থাকা যেতিয়া তই ভাল নাপাওঁ বুলি এনেকৈ ঘপককৈ কৈ দিলে নহ'ব নহয়। প্ৰথমতে তইতো মোক হেৰি চিঠি দিছিলি ভাল পাওঁ বুলি ভাল নাপালে সেই মৰি থাকিম, ভাল নাপালে সেই সি কাটি দিম বুলি সেই তইহে লিখিছিলি সেই চিঠিত। মোৰ আকৌ চিঠি আছে আকৌ দেই, মই দেখাই দিম আকৌ। ই দেখাই দিব কাক দেখাবি দেখাকে যা। মই সেই ভৰকা নাই নহয়। তাক ক'লোৱে মই বেকআপ দিছোঁ বুলি। সেই বেকআপ দিয়াৰ পিছত আকৌ কিহা আকৌ সেইবোৰ এবাৰ তোক বেকআপ দিলোঁ বুলি ক'লোঁ যেতিয়া আকৌ তই মোক সেনেকৈ আহিব নোৱাৰা নহয়। মোৰ ভাল পাবলৈ মন নাই আকৌ হৈ গ'ল। চিঠি দিছিলোঁ কাৰোবাৰ বৰ একেবাৰে ডাঙৰ কামটো কৰা নাই নহয়। মই ক্লাছ 5ৰ পৰাই চিঠি দি আছোঁ। এনেকৈ তিনিআলি মুখৰ ৰাস্তাৰ মাজত আকৌ এনেকৈ ছোৱালী জোপা একদম দিম আকৌ মই হাৰুপ ফাৰুপ লগাই দিম। একদম 5 নম্বৰ চেণ্ডেল খুলি একেবাৰে হেৰি গালত চাপ বহাই দিম আকৌ। তই মোক চিনি পোৱা নাই তাই ডালিমি। তাই ইমান বেয়াকৈ কবি বুলি মই ভবা নাছিলোঁ কিন্তু দেই মোক তই ইমান বেয়াকৈ মোক ক'ব পাৰিছ। প্ৰথমতে তাই নিজে মোক ভাল পাওঁ বুলি কৈ দিলি, এতিয়া আকৌ ভাল নাপাওঁ বুলি ক'লে নহ'ব নহয়। ভাল পাব লাগিব এতিয়া তই গম পাইছ নাই? তই এতিয়া মোক ভাল নাপাওঁ বুলি নক'লে নহ'ব। গোটেই গাঁওখনৰ ছোৱালীবোৰে গম পায় মই তোক ভাল পাওঁ বুলি। এতিয়া এই কাৰোবাক প্ৰপ'জেল দিলেও সেই কোনো প্ৰপ'জেল নলয়। চবে কয় বোলে তই বোলে ডালিমিক ভাল পাইছিলি নহয় বোলে, বোলে ডালিমিক ভাল পাই পেলাই বোলে তাইক বোলে ঠগিলি বোলে, এতিয়া আমাক ঠগিবলৈ আহিছে বুলি কৈছে। তাই এতিয়া মোক এৰিব নোৱাৰে। এতিয়া তই এটা বেকআপ দিলে মই বেকআপ ল'ব নোৱাৰা নহয়। এতিয়া ভাল পাব লাগিব তই মোক। কৈ থাকোঁ তোক কিন্তু মই ভালে কৈছোঁ দেই, মোক হ'লে খং উঠাই নল'বি আকৌ। এতিয়া সেয়া শিৱ মন্দিৰৰ পৰা আহিছোঁগৈ, মই মন্দিৰত চাকি জ্বলাই আহিছোঁ। একদম মানে মোক আৰু ভাল বৰ এটাহে লাগে। এই তোৰ নিচিনা জোৱাই সেই কেপি খোৱাটো মোক থৈ লাভ নাই নহয়। তই সেই ৰাতিপুৱা গধূলি কেপি খাওঁ, বিমল খাওঁ, সেইবোৰ চিখ খাওঁ। মই আকৌ ভাল নাপাওঁ পাই কেপি খোৱা মানুহ মই। সেইকাৰণেহে মই তোক বেকআপ দিছোঁ। তই এতিয়া মোক কান্দি দেখালে নহ'ব নহয়। ইয়ছ এতিয়া কালাৰটো হৈ পেলাই কেনেকৈ কান্দি দেখাইছে চা মোক। যি ক'লা যি নকলা মই একদম চিধা হ'লা দেই ডালিমি, মই হালাক কৈ দিছোঁ। মই মুঠতে এইবোৰ সহ্য নকৰিম আকৌ দেই, মই কৈ দিলোঁ। মই মানে এতিয়া বেকআপ নিদিওঁ তোক। তই এতিয়া মোলৈ বিয়া সোমাব লাগিব, ভাল পাবই লাগিব। বিয়া সোমাটো পাছৰ কথা বা বিয়া সোমোৱা নোহোৱা পাছৰ কথা, কিন্তু এতিয়া মানে বৰ্তমান কাৰণে মোক তাৰমানে তই ভাল পাবই লাগিব। কাৰণ গাঁৱত এজনী ছোৱালীয়ে এতিয়া মোক ভাল নাপায় নহয়, তই গম পাইছ নাই? মই একদম তোক ভাল পাই বুলি গোটেইখনে গম পাই গ'ল। এতিয়া ছোৱালীবোৰক প্ৰপ'জেল দিলে প্ৰপ'জেল একচেপ্ট নকৰা হৈছে মোক, গম পালি নাই তই? সেইকাৰণে এতিয়া তই মাধৱ দাক পাইহে মোক এৰিছ। মই আকৌ তোক এতিয়া নেৰো আকৌ দেই, মই হ'লে কৈ দিলোঁ আকৌ। এতিয়া সেই মাধৱ দাৰ লগত লাগি থ'লে মই আকৌ মাধৱ দাক কৈ দিমগৈ আকৌ তহঁতৰ সেইটোক। একদম ক'ৰবাত টাউনৰ পৰা আহিছে, আহি পেলাই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত লাইন মাৰিলে নহ'ব। ঢকুৱা তোক কিন্তু সঁচাকৈ চেণ্ডেল ওচৰ লগাম আকৌ দেই, মই কৈ দিলোঁ হ'লে। ভালে আঁতৰ হয় দেখা ভালে আঁতৰ হয় আকৌ তই। এতিয়া গৈছোঁ মানে আকৌ তই আকৌ মোক ভয় খাই পেলাই গৈছোঁ বুলি নাভাবিবি আকৌ। মই আকৌ কি বুলি কয় এৰাত নাই আকৌ দেই। এই তেজ খোৱাটো বৰ জহনী নাই তই আকৌ কিহে পালে আকৌ ঘপককৈ কাহানী পাতি আহিলোঁ তাক মই। কাহানী পৰা বেকআপ দিছোঁ বুলি কৈছোঁ আকৌ কিহা আকৌ জবস্তি ভাল পাব লাগিছে। আজি একদম শিৱ মন্দিৰত গৈ পেলাই মই একদম চৰণত পৰি দিছোঁ। শিৱ চৰণত পৰি দিছোঁ বোলো ভোলানাথ বোলো আপুনি বোলো চকু মেলি চাব দে, মাধৱ দাৰ মনটো বোলো ভুলাই দিয়ক আৰু যেনে তেনে মোৰ ফালে মোক নেদেখিলে মোক নাপালে যেন একদম বঢ়িয়া হৈ যায় আৰু বোলো একদম মানে আকৌ বনোৱা কৰি দিয়ক বুলি কৈ থৈ আহিছে আকৌ। আকৌ ইয়াৰহে কালে আকৌ তেজ খোৱাটো ইমান দিনৰ পৰা একদম মানে কিহে পাইছে আকৌ তই কৈ থাক
মোৰ হেৰিয়ত আকৌ এতিয়া সকাহ বটা দিলে নহ'ব মই মুঠতে আৰু গুৱাহাটী ল'ৰালে বিয়া হ'ম গুৱাহাটীতহে থাকিমগৈ পাই